বিশেষ কিছুমান কাম থকাৰ বাবে আজি আহিলোঁ যোৰহাটলৈ বুলি। আৰু আমি দুয়ো বহুত দিনৰ মূৰত একেলগে ওলাই আহিছোঁ আজি। বজাৰ কৰাৰ অজুহাততেই আজি আমি দুয়ো দিনটো একেলগে পাৰ কৰিব পাৰিম। আৰু আহি পোনপ্ৰথমে আহিলোঁ সুদৰ্শনা ৱাৰ্ডৰোবলৈ। আৰু তাত ভিতৰত যিহেতু ভিডিঅ' কৰিব দিয়া নহয়, গতিকে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু তাৰ পৰা বজাৰ কৰি আহি খালোঁহি চাহ, আৰু তাৰ পাছতে আৰু কিবা কিবি কিনিবলগীয়া আছিল, সেইবোৰ কৰি ল'লোঁ। সেইবোৰ কৰি থাকোঁতে ভোকেই লাগিল নহয়, গতিকে আহি গ'লোঁ চৌকাদামৰ এখন ৰেষ্টুৰেণ্টলৈ। আৰু ৰেষ্টুৰেণ্টখনৰ এম্বিয়েঞ্চটো কিমান যে ধুনীয়া আপোনালোককো অকণমান দেখুৱাই দিছোঁ। বিভিন্ন প্ৰকাৰৰ আইটেম আছিল তাত খাবলৈ, কিন্তু আমি চিম্পলকৈ খাইছোঁ। আৰু খাবলৈ যে কিমান টেষ্টি নহয়। আৰু খাই বৈ আহিলোঁ, আৰু তাৰপিছত আহি গ'লোঁ কাৰ্ড মহল, য'ত আমি বিয়াৰ বাবে কাৰ্ড ল'লোঁ। আৰু বজাৰ কৰি কৰোঁতে গধূলি হ'ল যিহেতু, গতিকে আজিলৈ আহিলোঁ। বাই বাই।